কবিতাৰ শিৰোনাম কেনে আছা তুমি? কবি বিনীতা বিটু বৰগোহাঁই। পাঠ ড.বৰ্ণালী বৰা। মই অন্তৰাত্মাই কৈছোঁ, দূৰণিৰ দেশত অতিপাত ব্যস্ত তুমি। আমনি কৰিবলৈ মোৰো ভাল নালাগে। পাখি লগা কাৰত চলে তোমাৰ দৈনন্দিন, যেন এটা ছেকেণ্ড ৰৈ দিলেই স্তব্ধ হৈ পৰিব ৰুটিন। উন্নতিৰ জখলাডাল বৰ দীঘল, প্ৰতিদ্বন্দ্বিতা সন্মুখলৈ যোৱাৰ, নিজকে প্ৰতিষ্ঠা কৰাৰ। পৰিছা, আকৌ উঠিছা আৰু দৌৰিছা। পিছ পৰি ৰৈছে অতীত দূৰ দূৰলৈ। আপোন বন্ধু কিম্বা পৰিয়াল পৰিজন, ঘূৰি চাবলৈ তোমাৰ সময়নো ক'ত? পল অনুপল, ছেকেণ্ড, মিনিট, ঘণ্টা, দিন ৰাতি একাকাৰ মাথো যাত্ৰা। দৌৰিছে বিজ্ঞান, দৌৰিছে প্ৰযুক্তি, দৌৰিছে সমগ্ৰ মানৱ জাতি। কিন্তু হঠাৎ যেন সকলো ওলট পালট হৈ গ'ল। উত্তৰণৰ ধামখুমীয়াত যতি পৰিল। পৃথিৱীৰ অনন্ত গতি কিছু থমকিল। বায়ুমণ্ডল আজি দূষিত, উশাহবোৰ নিষ্পেষিত। ধৰিত্ৰী বাৰু কিয় সজ্জাগত? এয়াতো নহয় অকাৰণ। আত্মবিশ্লেষণৰ অৱশ্যেই আছে প্ৰয়োজন। কোনেও নভবাকৈ, কোনেও নজনাকৈ পৃথিৱীয়ে সংগোপনে বৈ ফুৰিছিল এটি বিষাক্ত বীজাণু কৰ'না ক'ভিড-19। থাকিবা আঁতৰি মানুহৰ সংস্পৰ্শৰ পৰা, সামাজিক দূৰত্বত। কিন্তু তুমি যে বৰ অসাৱধান। নুবুজিলা সাৱধান বাণী, বিলাই দিলা ঘৃণা বিলোৱা দি, ভগাই দিলা কপটতা দুৱাৰে দুৱাৰে। কৃপণালী নকৰিলা কিঞ্চিত, বিয়পিল পৃথিৱীৰ অসুখ মানুহে মানুহে। গৃহবন্দী আজি প্ৰতি ঘৰে ঘৰে। লং ড্ৰাইভ, মৰ্ণিং ৱাক, গধূলিৰ আড্ডা, স্তব্ধ আজি তোমাৰো অনাহক ব্যস্ততা। যাওঁ বুলিয়েইতো আৰু ওলাই যাব নোৱাৰি। পাহাৰ পৰ্বত সাগৰো ভ্ৰমিব নোৱাৰি। পিজ্জা, বাৰ্গাৰ, কেপেচিনো অথবা মমৰ সোৱাদ জিভাই চাগে পাহৰিলেই কেনে আছিল সোৱাদ। ফোন কল, ফেচবুক, হোৱাটছএপ আৰু কিমান কৰিবা। জীৱনক ষ্টেটাছেৰে আৰু নুজুখিবা। বিপদৰনো কি আকাল, ৰাতি বাগৰিলেই হয় চোতাল চোতাল। অভাৱগ্ৰস্ত আজি দিন দুখীয়া, খাবলৈ এমুঠি ভাতৰ হাহাকাৰ। ৰিলিফৰ ৰেচনেনো কেইসাঁজ যায়, আধা পেটি এসাঁজ আৰু চিন্তাৰ 4 সাঁজ। মূধচৰ ছালেৰে তৰা গনা আকাশ, পাৰ হয় হৰিকাইৰ উজাগৰি নিশা। সমুখত যে আকৌ বাৰিষা। অনিশ্চয়তাৰ সন্ধিক্ষণত আমি সকলো দোমোজাত। ঘনে ঘনে মনত পৰে তোমালৈ। কেনে আছা তুমি আবদ্ধ খিৰিকীত? আইনাত চকু পৰিলেই দুচকুত ভাহেনে সেইখন ছবি? ফিল লগা চোলা পিন্ধা এজনী ৰচকী পখিলী, বেনিগুঠি সামৰা এজাপ জপৰা চুলি। হেৰাইছিল তাই কংক্ৰিটৰ দেৱালত, মানুহ হোৱাৰ দুৰন্ত যুঁজত। ক'ৰবাতে এৰি থৈ প্ৰাণ চঞ্চল উশাহ, কাবৌকৈ মাতিছোঁ এবাৰ উলটি চাবা। দিন দুপৰতো ৰাতি দুপৰতো তোমাৰ এবাৰো মন নাযায়নে উভতি চাবলৈ শৈশৱলৈ? পথাৰৰ আলিত দৌৰি ফুৰিবলৈ, বৰশী বাবলৈ, লেছেৰি বুটলিবলৈ। মনত নপৰেনে শৈশৱৰ ধেমালিবোৰ? উকুলি মুকুলি দুকুলি কাহি, অথবা বৰঘৰৰ মেকুৰী সৰু ঘৰলৈ যায় ইত্যাদি। তুমিয়ে কৈছিলা বৰষুণৰ বতৰত চেংগুটি নেখেলো দেই, চোৰ পুলিচেই ভাল। মোৰ যে আকৌ কাগজৰ নাও সাজিহে ভাল লাগিছিল। আলুতীয়া মাটিৰে পুতলা সজা, কুৰুকাত বালি ভাত ৰন্ধা মনত আছেনে তোমাৰ? ৰ'দালিয়ে ৰ'দ দে অথবা জোনবাইয়ে বেজেটি দিয়া, চোতালত ধৰা পাৰি আইতাই সাধু কোৱা, তেজীমলাৰ সাধু শুনি কোলাতে টোপনি যোৱা। সময়ক বুজা বৰ জটিল। সময়ে সময় দিছে নিজৰ বাবে, এৰি অহা কেঁকুৰিত এপাক ঘূৰিবলে। পাৰিলে খুটিয়াই চাবা নিজক, মোলৈ মনত পৰিলে কবা। সাধুবোৰ আকৌ শুনিম বেলি ডুবাৰ আগতে একেলগে। বহাগৰ বিহুটি এইবাৰ আমিও পাতিব নোৱাৰিম।
চহৰীয়া অসুখত গাঁওবোৰৰো আজি একেই দশা। ক'বলৈ পাহৰিছিলোৱেই, ঘৰত এখন ট্ৰেক্টৰ কিনিছে। খেতিবোৰ সকলোৱে এইবাৰ নিজেই কৰিব। এহালিচা সেউজীয়াত আকৌ নাচিব। মনত পৰিলে খবৰ এটা ল'বা, দূৰণিৰ দেশত তুমি যেন কুশলে থাকা।